হাই হেল্ল' নমস্কাৰ আৰু আপোনালোকৰ মাজলৈ মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ মাজতে মই বৰ্তমান এতিয়া গাড়ীত আছোঁ আৰু ৰাতিপুৱাৰ টাইম আৰু বিশেষকৈ ৰাতিপুৱাৰ টাইম মানে মই ৰাতি 3টা বজাত আহিছিলোঁ। মই ভাটাত আহিছিলোঁ, আহিলে ইকা নিব আহিছোঁ। আহিলে বহুত দেৰি ৰখিব লাগে ইয়াতে। মোটামুটি একটিভ ইকা নিব লগা হ'লে মানে দিনটো যায়, কোনো গেৰাণ্টি নাই দিনটো লাগি যাব পাৰে। তথাপিও চাওঁ কিমান টাইম ৰখিব লাগে। তাৰ মাজতে আপোনালোকক দেখাই দিছোঁ, এইটো ইকা ভাটা হয়, জামতলাত হয়। এইটো জামতলাত আছে, মই ইয়াতে ৰখি আছোঁ। বহুত গাড়ী আছে এনেকৈ। মই আৰু গাড়ীৰ ভিতৰতে অলপমান টোপনি মাৰি সাৰ পাই উঠিলোঁ। উঠি আপোনালোকৰ মাজলৈ যাতে এটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ, ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মোক কথাখিনি মই কি ক'ম আপোনালোকে গমেই পাব আৰু ভিডিঅ'টো আপোনালোকে শেষ নোহোৱালৈকে চাই থাকিব নিশ্চয়। আৰু এনেকৈ মই ভিডিঅ' দি থাকোঁ আপোনালোকৰ মাজত, আপোনালোকে সকলোৱে চাই থাকে আৰু মোক বহুত মৰম দিছে। আৰু এনেকৈ যাতে আপোনালোকে মৰম দি থাকে যাতে আগবাঢ়ি যাবলৈ পাৰিম। আৰু ভিডিঅ'টো কেনেকুৱা মানে মই আপোনালোকক কৈ দি আছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নহয়, নহ'লেও তথাপিও আপোনালোকে চাব। বেছি দীঘলীয়া নহয় যাতে কাৰো আমনি নালাগে ভিডিঅ'টো চাবলৈ। ভিডিঅ'টো চাব বুলি আশা থাকিল। যে মই এটা কথা ক'ম, নিজৰ পকেট খালী থাকিলে আপোনালোকে কাৰ কথা মনত পৰে। মই অপশ্যন কেইটামান কৈ দিম আৰু মই লাষ্টত মই এনচাৰটোও কৈ দিম। যেনেকুৱা আপোনালোকৰ পকেট খালী থাকিলে কাক বেছি মনত পৰে। পকেট খালী বুলি কোৱাৰ লগে লগে আপোনাৰ হাতত বা পকেটত পইচা নাথাকিলে আপোনালোকে কাক বেছি উইচ কৰে। মই অপশ্যন বহুতকেইটা কৈ দিওঁ, সেনেকুৱা কথা হয় বা কিছুমানে বহুতক উইচ কৰিব পাৰে। বা আপোনাৰ পকেট খালী থাকিলে বা আপোনাৰ লাভাৰৰ মনত পৰে নে না মাৰ কথা মনত পৰে, না বৌৰ কথা মনত পৰে, না ককাইৰ কথা মনত পৰে। মই একচুৱেলি কথাটো আপোনালোকক সম্পূৰ্ণ হিচাপে কৈ দিম। আপোনালোকে তথাপিও কমেণ্ট বক্সত মই যোনটো কথা কৈছোঁ আপোনালোকৰ মাজলৈ বা এই কথাটো হয় নে নহয় আপোনালোকে ভাবি চাব। যে নিজৰ পকেট খালী থাকিলে কাৰ কথা ভাবা যায়। একচুৱেলি মই ক'ব বিচাৰোঁ যে নিজৰ পকেট খালী থাকিলে যিসকলৰ বা কম বয়সীয়া যিসকলে কাম কৰিব নকৰে বা নিজৰ ঘৰৰ যিজন মুৰব্বী আছে সেইজনৰ কথা ভাবে, যেনেকুৱা অৰ্থাৎ নিজৰ বাবাৰ কথা ভাবে বা দেউতাৰ কথা ভাবা যায়। যেনেকুৱা পকেট খালী থাকিলে বা যিসকল স্কুলৰ ছাত্ৰ ছাত্ৰী আছে বা সেইসকলে স্কুলত গ'লে নিজৰ দেউতাই পইচা দিলেহে স্কুলত বা কিবা কিবি খাব পাৰে বা চিঙৰাই হওক বা এনে কিবা বস্তুবোৰে খাব পাৰে, দেউতাকে দিলেহে পইচাটো খাব পাৰে। সেইটো কাৰণে মই কৈছোঁ এনচাৰটো বাপেক হ'ব। যেনেকুৱা পকেট খালী থাকিলে কাৰ কথা ভাবা যায় বুলি যে মই কৈছিলোঁ আপোনালোকক, বহুতকেইটা অপশ্যন দিছিলোঁ, বৌ বা গাৰ্লফ্ৰেণ্ড কিবা কিবি। বহুতো কথা ভাবিব পাৰে, কিন্তু শুদ্ধ উত্তৰটো হ'ব আপোনাৰ নিজৰ দেউতাই যদি আমাক টকা কামাই নিদিয়ে বা আমি ক'ৰ পৰা পাম। যেনেকুৱা মোৰ পকেট খালী থাকিলে আজি মই ক'ৰবাত যাম, মোৰ দেউতা আছে থাকিলে মই চিন্তা কৰিম যে মোৰতো আজি পইচা নাই, মোক দেউতাই দিব, মই দেউতাৰ আশাতে থাকিম। কিন্তু মই কামাব পৰা হোৱা নাই, মই কাম কৰিব যোৱা নাই, কিন্তু মই তথাপিও দেউতাৰ কথাই ভাবা যায়। আৰু বহুত মানুহ কাম কৰিলেও পইচা কামাই আনি দেউতাৰ হাততে দিয়ে। পকেট খালী হোৱাৰ পাছত দেউতাৰ কথা ভাবা যায়। মেইন উত্তৰটো হৈছে দেউতা হ'ব। নিজৰ দেউতাটোৰ ওপৰত কোনো হ'ব নোৱাৰে। দেউতাই কামাই আনি দিলেহে আমাক দিলেহে আমি পইচা পাম বা বেলেগে আমাক দিব নোৱাৰে। বা হয়তো কিছুমানৰ দেউতাক নাথাকিব পাৰে, দেউতাক নাথাকিলে মা হ'ব বা মাও যদি নাই বা দেউতাও যদি নাই, যিজন ব্যক্তিয়ে বা ঘৰৰ মেইন মুৰব্বী ককাই আছে বা বৌ আছে সিহঁতক পইচা দিয়ে বা সিহঁতৰ কথাও ভাবিব পাৰে। এনচাৰকেইটা কিন্তু গোটেইকেইটা হ'ব অকল বাবাই বা দেউতাই নহয়। কিছুমানৰ বাবা বা দেউতা বা মা, কিছুমানৰ নাই, কিছুমানৰ আছে। সেইটো কাৰণে যোনে যাক পইচাটো আজি আনি দিয়ে বা সেইজনৰ কথাই ভাবিব পাৰে। একচুৱেলি এতিয়া মই ক'ব গ'লে মেইন উত্তৰটো ফাদাৰ হ'ব। কাৰণ এতিয়া কাৰোবাৰ দেউতাক আছে বা পইচা, কিছুমান সৰু ল'ৰা ছোৱালী পইচা খুজিবলগীয়া হ'লে দেউতাক দিব লাগিব, দেউতাই দিলেহে কিবা এটা বস্তু খাব পাৰিব। আৰু হয়নে নহয় কথাটো আপোনালোকে ভাবক আৰু কমেণ্টত মোক নিশ্চয় জনাব। আৰু এনেকৈ মাজে মাজে ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব, মোৰ ভিডিঅ'বোৰ নিশ্চয় চাব। ভিডিঅ'বোৰ চাই যিসকল ব্যক্তি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল, আৰু ভিডিঅ'টো চাব বুলিও আশা থাকিল। আৰু এনেকৈ নতুনকৈ ভিডিঅ' আপোনালোকৰ মাজত বিলাই থাকিম বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ মৰমবোৰ মোক দি থাকিব এনেকৈ। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু মই ক'লোৱে আপোনালোকক, মই এনেই শুই আছিলোঁ, গাড়ীৰ ভিতৰতে আছোঁ, এনে ভাতাত আহিছিলোঁ ইকা নিবলৈ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো চাব বুলি নিশ্চয় আশা থাকিল। আৰু কমেণ্ট মোক কথাটো ক'ব। ঠিক আছে, থেংক ইউ, বাই বাই।